কৰিম তোমালোকে কোনো খৰচ কৰিব তোমালোকে যাবা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তেওঁ ৰিকুৱেষ্ট কৰিবা ৰেজিষ্ট্ৰেশ্যন কৰিবা তেওঁ গোটেইখিনি যাতে ট্ৰেইনিংখিনি তেওঁ প্ৰভাইড কৰিব পাৰে তোমালোকে সেইখিনি গোটেইখিনি লক্ষ্য ৰাখিব লাগিব আৰু বস্তুটো এৱাৰনেছটো মেইন কথা তোমালোকে ঠায়ে ঠায়ে এখন হোৰ্ডিং লগাই কিনে এৱাৰনেছৰ কাৰণে প্ৰগ্ৰেম কৰিব পাৰা ধৰা আজি আমি ফষ্টেক মেলা টাইপৰ এনেকুৱা এখন মেইন টাউনৰ ভিতৰত তোমালোকে ছাতি এটা দি কিনে এনেকৈ এই যে এনেকুৱা তোমাৰ এয়াৰটেল ভোডাফোনবিলাকে যেনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম পাতে তেনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম পাতিব পাৰা ফষ্টেক মেলা টাইপৰ যে নমস্কাৰ বেচিকেলি আমি কাই ভাঞ্জিবা গ্ৰামীণ বিকাশ মণ্ডল বুলি NGO এটাৰ পৰা বিলং কৰোঁ কাই ভাঞ্জিবা গ্ৰামীণ বিকাশ মণ্ডল হ'ল এটা NGO এটা ৰেজিষ্টাৰ্ড ট্ৰাষ্ট এই ট্ৰাষ্টটোৱে FSSAI ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ লগত টাই আপ কৰিছে এই প্ৰজেক্টটো এই যিটো ফষ্টেক ট্ৰেইনিং প্ৰজেক্ট সেইটো সমগ্ৰ ভাৰততে চলোৱাৰ কাৰণে তো মই হ'লোঁ অসম চৰকাৰৰ আমাৰ অসমৰ ফালৰ পৰা মই এই যিটো NGO এই NGOটোৰ লগত মই জড়িত হৈছোঁ মোৰ নাম মৃগাংক বৰদলৈ মই ষ্টেট কোঅৰ্ডিনেটৰ এই প্ৰজেক্টটোৰ KVGB মোৰ আণ্ডাৰত মই সেই NGOটোৰ আণ্ডাৰত ষ্টেট কোঅৰ্ডিনেটৰ ঠিক আছে আমি যেতিয়া কাই ভাঞ্জিবা গ্ৰামীণ বিকাশ মণ্ডল KVGB NGOটোৰ ফালৰ পৰা গোটেইখিনি অনুজ্ঞাপত্ৰ লাভ কৰিলোঁ FSSAIৰ ফালৰ পৰা তাৰপিছত আমি অসম চৰকাৰৰ অনুজ্ঞাপত্ৰৰ বাবে মানে আবেদন জনালোঁ অসম চৰকাৰৰ অনুজ্ঞাপত্ৰ বিচাৰি তো 4-5 মাহ ৰখাৰ পিছত আমি অসম চৰকাৰৰ ফালৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিলোঁ এতিয়া আমি সমগ্ৰ অসমতে এই প্ৰজেক্টটো চলোৱাৰ কাৰণে আমি দায়বদ্ধ তো আমি কি কৰিলোঁ আমি ডিষ্ট্ৰিক্ট ৱাইজ মানুহ বিতৰণ কৰিলোঁ কাৰণ আমিতো অকলে এজন দুজন মানুহেতো আমি সমগ্ৰ অসমত চলাব নোৱাৰোঁ সেই হিচাপে আমি আজি ধুবুৰী ডিষ্ট্ৰিক্টত উপস্থিত হৈছোঁ আমাৰ প্ৰায় ইতিমধ্যে 16খনমান ডিষ্ট্ৰিক্টত কাম ষ্টাৰ্ট হৈ গৈছে আমি ধুবুৰী ডিষ্ট্ৰিক্টত আমিৰ হুছেইন মহাশয়ক আমি ডিষ্ট্ৰিক্টত ৰেজিষ্ট্ৰেশ্যন দিছোঁ তেখেতে মানে সুদক্ষ আৰু উদক্ষভাৱে তেওঁ আমি গোটেইখিনি প্ৰজেক্ট চলাব বুলি মই আশাবাদী এতিয়া মই প্ৰজেক্টটোৰ বিষয়ে অলপ কৈ দিছোঁ এই প্ৰজেক্টটো বেচিকেলি ফুড ছেফটি ফুড FBO যিবিলাক ফুড বিজনেছ অপাৰেটৰ খাদ্যৰ লগত জড়িত ব্যৱসায়ী যিকোনো খাদ্যৰ লগত জড়িত ব্যৱসায়ী তেওঁ লগতে হোটেল ৰেষ্টুৰেণ্ট হওক তেওঁ ষ্ট্ৰীট ফুড ভেণ্ডিং ফুটপাথৰ দোকান হওক তেওঁ ব্যৱসায়িক আপোনাৰ গেলামালৰ দোকান হওক ডিষ্ট্ৰিবিউশ্যন হোটেল ৰিটেইল হওক বা তেওঁ কোনোবা তেওঁৰ ধান বনা মিল হওক তেওঁ মিঠাতেলৰ মিল হওক ফাৰ্মাচীটো আমাৰ ইয়াত ঠিক অন্তৰ্ভুক্ত হোৱা নাই ফাৰ্মাচীৰ এটা লাইচেঞ্চটো বেলেগ ধৰণে হয় তো এই বেচিক মই যিখিনি ক'লোঁ বেচিক মানে যিখিনি ট্ৰেইনিং মানে আপোনাৰ ষ্ট্ৰীট ফুড ভেণ্ডিং বেচিক ৰিটেইলাৰ বেচিক ডিষ্ট্ৰিবিউটৰ প্লাছ আপোনাৰ মিঠাতেলৰ মিল ৰাইচৰ মিল গোটেইখিনি দোকানী FBO বুলি কয় ফুড বিজনেছ অপাৰেটৰ খাদ্যৰ লগত জড়িত ব্যৱসায়ী এই ব্যৱসায়ীসকলে এই ফষ্টেক ট্ৰেইনিংটো ল'বলৈ বাধ্যতামূলক মেণ্ডেটৰী কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰাও মই আপোনাক ডকুমেণ্টছটো দি আছোঁ যাতে গোটেই এক্টটো লিখা আছে আমাৰ উদ্দেশ্যটো কি আমাৰ উদ্দেশ্য হ'ল আমি সকলো ব্যৱসায়ীকে ট্ৰেইন আপ কৰা ট্ৰেইন আপ কিহৰ কাৰণে যাতে তেওঁলোকে একদম সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে তেওঁলোকে খোৱা খাদ্যখিনি বিতৰণ কৰিব পাৰে আৰু আমাৰ যিখিনি গ্ৰাহক আমাৰ যিখিনি উপভোক্তাখিনি যাতে কোনো অসুবিধা নোহোৱাকৈ সেইখিনি গ্ৰহণ কৰিব পাৰে আপোনালোকৰ ট্ৰেইনিংটো কিমান দিনৰ হ'ব আমাৰ এইটো মেইনলি প্ৰচেছটো আমি সদৌ অসমত আমি 2 বছৰৰ ভিতৰত কমপ্লিট কৰি গ'লোঁ 2 বছৰৰ ভিতৰত কমপ্লিট কৰি আকৌ ৰিনিউৱেল হ'ব সেইটো এনেকুৱা নহয় যে দোকানীজনে 2 বছৰৰ মূৰতে ল'ব পাৰে কোনোবা দোকানী যদি ভাবে মই 6 মাহতে ট্ৰেইনিংটো পাহৰি গ'লোঁ তেওঁ আকৌ ট্ৰেইনিংটো ল'ব পাৰে কিন্তু 2 বছৰৰ ভিতৰত তেওঁ আকৌ এখন ল'ব লাগিব এইটো কি কম্পালচাৰী নেকি ট্ৰেইনিং লোৱাটো কম্পালচাৰী এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা মেণ্ডেটৰী কৰা হৈছে বাধ্যতামূলক কৰা হৈছে এজন এক্সিষ্টিং দোকানদাৰে ট্ৰেইনিং ল'ব না দোকান চলাব নহয় ট্ৰেইনিংটো অনলাইন হ'ব তেওঁ একো বিশেষ তেওঁৰ অসুবিধা নহয় ট্ৰেইনিংটো লোৱাৰ সময়ত তেওঁ এনেকুৱা কৰিব পাৰে তেওঁ নিজৰ নামত ট্ৰেইনিং নলয় তেওঁ কৰ্মচাৰী এজনৰ নামতো ল'ব পাৰে তেওঁ নিজৰ ল'ৰাৰ নামতো ল'ব পাৰে তেওঁ নিজৰ পৰিবাৰৰ নামতো ল'ব পাৰে এনেকুৱা কোনো কথা নাই যে তেওঁ দোকানীজনৰ নামতে ল'ব লাগিব তেওঁ যিকোনো এজন কৰ্মচাৰী বা তেওঁৰ ফেমিলি মেম্বাৰক দি পেলাই ট্ৰেইনিংটো ল'ব পাৰে কথাখিনি কেৱল জানিব লাগে স্বচ্ছতাৰ বিষয়ে কথা আৰু এটা কথা আপোনালোকৰ প্ৰিয় কি ষ্ট্ৰীট ফুডবোৰ কৰে নেকি ষ্ট্ৰীট ফুড ভেণ্ডিং কৰে হয় ষ্ট্ৰীট ফুড ভেণ্ডিং হয় ফুটপাথৰ যিবিলাক চাওমিন টাউমিন বনোৱা এনেকুৱা ৰোল চল বনোৱা দোকান প্লাছ আপোনাৰ চব্জিৰ দোকান প্লাছ মাছ মাংস বেপাৰী গোটেইখিনি আমাৰ প্ৰজেক্টৰ অন্তৰ্ভুক্ত তেওঁলোকে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব এইটো এটা খুব ভাল পদক্ষেপ হয় যিহেতু মানে বৰ্তমান আজিৰ সময়ত প্ৰায় খাদ্যতে ভেজাল থাকে শাক চব্জি হওক মাছ মাংস হওক গ্ৰ'চাৰী আইটেম হওক চববিলাকতে ভেজাল থাকে যাৰ ফলত মানুহৰ মানে মাৰাত্মক বেমাৰত ভুগি আছে গতিকে আপোনালোকে যিটো ইনিচিয়েটিভ লৈছে এই ইনিচিয়েটিভ কিমানখিনি কাৰ্যকৰী হ'ব আমি এতিয়া গম পোৱা নাই পিছে যিবোৰ মানুহ আপোনালোকৰ ট্ৰেইনিঙত অন্তৰ্ভুক্ত হ'ব
ট্ৰেইনিঙৰ পিছত যিবোৰ যদি ভেজাল কৰি দিয়ে ইয়াত আপোনালোকৰ পানিছেবল কিবা অফেন্স আছে নেকি চাওক চাৰ্টিফিকেটখন তেখেতক গোটেইখিনি কথা বুজাই দিয়া হ'ব কেনেকৈ কি ধৰণৰ কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে কি ধৰণৰ মানে ভেজাল হ'ব পাৰে খাদ্য বস্তু তেওঁ মানে ৰাখিছে তেওঁ ঠিকে ঠাকে ৰাখিছে কিন্তু কি ধৰণৰ কেমিকেল ৰিয়েকশ্যনৰ ফলত খাদ্য বস্তুটো বেয়া হ'ব পাৰে তেওঁ গোটেইখিনি ট্ৰেইনিং দিয়া হ'ব তো ট্ৰেইনিং চাৰ্টিফিকেট লোৱাৰ পিছত মই নাভাবোঁ যে তেখেতে আৰু এনেকুৱা ভুল কৰিব আৰু যদি মই এইটোৱে ক'লোঁ যে তেওঁ যদি ভাবে যে মই পাহৰি গৈছোঁ মই আৰু এবাৰ ট্ৰেইনিং ল'ব বিচাৰোঁ তে তেখেতে নিশ্চয় আমাৰ পৰা আকৌ ট্ৰেইনিং ল'ব। ইয়াতে ফুড ইনস্পেক্টৰ বা ফুড ডিপাৰ্টমেণ্টৰ কেনেকুৱা কি থাকিব ভূমিকা ভূমিকা ইয়াতে চাওক অকল ফুড ছেফটি অফিচাৰে নহয় DC অফিচ SP অফিচ লোকেল থানা সম্পূৰ্ণ প্ৰশাসনটো আমাৰ লগত জড়িত হৈ থাকিব। আমি ইতিমধ্যে ফুড ছেফটি অফিচাৰৰ লগত কথা পাতিছোঁ আমি ইতিমধ্যে ADCৰ লগত কথা পাতিছোঁ মানে ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কৈ আছোঁ মই কথাটো ADCৰ লগত কথা পাতিছোঁ DC অফিচত অলৰেডি মেইল গুচি গৈছে তেখেতসকলে অথৰাইজ লেটাৰ মানে অথৰাইজ নহয় একচুৱেলি পাৰ্মিশ্যন লেটাৰ দিছে মানে ধুবুৰী ডিষ্ট্ৰিক্টত কাম চলাবৰ কাৰণে সেইবিলাক কাগজ আপোনাক দি দিব সামিল হুছেইন ছাৰে আপোনাক দি দিব কাগজবিলাক। তো আমি গোটেইখিনি ফুল্লি গভৰ্ণমেণ্ট পদ্ধতিতে সম্পূৰ্ণ প্ৰশাসনিক হাতত লৈ পেলাই আমি কামটো কৰিব বিচাৰিছোঁ। আৰু আপোনালোকৰ এগ্ৰিকালচাৰৰ ওপৰত নাই নেকি এগ্ৰিকালচাৰৰ ওপৰত যিটো ফাৰ্টিলাইজাৰ ইউজ কৰি আছে সেইটোৰ ওপৰত নাই। আচ্ছা আচ্ছা আৰু এটা কথা এই যে মাছত ফৰ্মালিন দিয়ে আৰু কিবা কিবি কেমিকেল দিয়ে হয় মোৰ কথাটো শেষ হোৱা নাই আপোনালোকৰ ট্ৰেইনিঙৰ পিছত যদি কোনোবাই যদি মানুহ তেনেকুৱা যদি আকৌ মানে ফৰ্মালিন লগাই দিয়ে বা ভেজাল তেল দিয়ে তেতিয়াহ'লে আপোনালোকৰ নেক্সট ইনিচিয়েটিভ কি আছে পদক্ষেপ কি আছে সেইটো ফুড ছেফটি অফিচাৰে তেওঁৰ পদক্ষেপ ল'ব কাৰণ তেওঁ ৰেজিষ্ট্ৰেশ্যন পোৱাৰ লগে লগে খাদ্য সুৰক্ষা বিভাগৰ লগত জড়িত হৈ গ'ল ফুড ছেফটি অফিচাৰে গোটেইখিনি তেওঁ হেৰি পাবই গোটেই ৰেকৰ্ডটো পাই যাব ফুড ছেফটি অফিচাৰে দোকান ভিজিট কৰিব দোকান ভিজিট কৰি তেওঁ চাৰ্টিফিকেট পাব আৰু তেওঁ সেনেকুৱা যদি কমপ্লেইন কৰে কমপ্লেইনটো কৰিব লাগিব কমপ্লেইন কৰিলে তেওঁ নিশ্চয় পদক্ষেপ ল'ব ফুড ছেফটি অফিচাৰে পদক্ষেপ ল'ব এই গাঁওখনৰ ক্ল'জ ভিউ ল'ব ঠিক আছে ইয়াত যিটো এক্ট আছে মই আপোনাক